নমস্কাৰ, আপুনি চাই আছে খেতিৰ দিহা। আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য বুলি কোৱা হয় যদিও আমাৰ অসম কৃষিৰ ক্ষেত্ৰত এতিয়াও আত্মনিৰ্ভৰশীল হ'ব পৰা নাই। আমাৰ অসমখনক কৃষিৰ দিশত এটা নতুন মাত্ৰা দিবলৈ আমাৰ এয়া ক্ষুদ্ৰ প্ৰয়াস। আমি ইয়াত অসমত কৰিব পৰা সকলো খেতিৰ বিষয়ে এবিধকৈ আলোচনা কৰিম। এই ভিডিঅ'টোত আমি আলু খেতিৰ ওপৰত আলোচনা কৰিম। জাত নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকে কুফ্ৰি চন্দ্ৰমুখী, কুফ্ৰি জ্যোতি, কুফ্ৰি সিন্দুৰী, কুফ্ৰি মেঘা আদি জাত ব্যৱহাৰ কৰিব পাৰিম। বীজৰ পৰিমাণ প্ৰতি বিঘাত প্ৰায় 3 কুইণ্টলৰ প্ৰয়োজন হয়। সিঁচাৰ সময় মধ্য অক্টোবৰৰ পৰা মধ্য নৱেম্বৰ। ব্যৱধান 30 সেণ্টিমিটাৰ বাই 5 সেণ্টিমিটাৰ। সাৰ প্ৰয়োগ প্ৰতি বিঘাত 19 কেজি ইউৰিয়া, 45 কেজি ছুপাৰ আৰু 12 কেজি পটাছ লগতে 2 কুইণ্টল পচন সাৰ ব্যৱহাৰ কৰিব। উৎপাদন আপোনালোকে প্ৰতি বিঘাত প্ৰায় 30 কুইণ্টল পাব। আলু খেতিৰ শস্য ৰক্ষা। লেট ব্লাইট এই বেমাৰ হ'লে ভাল কৰিবলৈ নোৱাৰি। সেয়েহে ৰক্ষণাত্মকভাৱে 2.5 মিলিলিটাৰ প্ৰতি লিটাৰ পানীৰ হাৰত ইণ্ডোফিল M45 বা 2.0 মিলিলিটাৰ প্ৰতি লিটাৰ পানীৰ হাৰত ৰিডোমিল MZ72 ঔষধ তলত কোৱা ধৰণে প্ৰয়োগ কৰিব। প্ৰথমবাৰ ৰোৱাৰ পৰা এমাহ পিছত, দ্বিতীয়বাৰ ৰোৱাৰ পৰা 2 মাহ পিছত, তৃতীয়বাৰ ৰোৱাৰ পৰা 3 মাহ পিছত। যদি বেমাৰৰ লক্ষণ প্ৰথমতে দেখা পায় তেতিয়াহ'লে উপৰোক্ত যিকোনো এটা ঔষধ 7 দিনৰ মূৰে মূৰে 3বাৰ স্প্ৰে কৰিব। তাৰোপৰি ৰক্ষণাত্মক ব্যৱস্থা হিচাপে ডাৱৰীয়া বতৰৰ সময়ত উপৰোক্ত যিকোনো এটা ঔষধ স্প্ৰে কৰাটো যুগুত। ইয়াৰ উপৰি বৰদোৱা মিশ্ৰণ 1% হাৰত প্ৰয়োগ কৰিলে সুফল পাব। লেৰেলি যোৱা বেমাৰ। লেৰেলি যোৱা বেমাৰ 2 ধৰণে হয়, বেক্টেৰিয়াজনিত আৰু ভেঁকুৰজনিত। বেমাৰটো বেক্টেৰিয়াজনিত নে ভেঁকুৰজনিত জানিবলৈ হ'লে আক্ৰান্ত গছজোপাৰ ডাল এটি কাটি পৰিষ্কাৰ পানী পূৰ্ণ কাঁচৰ পাত্ৰ এটাত ডুবাই দিব। চাব যাতে কটা অংশ পাত্ৰৰ তলিত লাগি নাথাকে। এনেদৰে ডুবোৱাৰ অলপ সময় পিছতে যদি গাখীৰৰ দৰে পদাৰ্থ ওলাই আহে তেতিয়া বুজিব লাগিব যে গছজোপা বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈছে। বেক্টেৰিয়াজনিত ৰোগৰ বাবে 1% হাৰত ষ্ট্ৰেপ্টোমাইচিন প্ৰয়োগ কৰিব। তাৰোপৰি 10 লিটাৰ পানীত 1 গ্ৰাম আচাফটিকা বা হিং, 5 গ্ৰাম হালধিৰ গুড়ি মিহলাই মাটিডৰাত প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায়। কেতিয়াও সঘনাই এই বেমাৰ হৈ থকা মাটিডৰাত পৰৱৰ্তী শস্য হিচাপে বিলাহী, আলু, জলকীয়া আৰু বেঙেনা জাতীয় শস্যৰ খেতি কৰিব নালাগে। ইয়াৰ সলনি শস্যক্ৰমত মাহজাতীয় শস্য বা হালধি বা কবি জাতীয় শস্যৰ খেতি কৰিব লাগে। ভেঁকুৰজনিত ৰোগৰ ক্ষেত্ৰত প্ৰতি লিটাৰ পানীত 3 গ্ৰাম কেপ্টান মাটি তিতি যোৱাকৈ প্ৰয়োগ কৰিলে সুফল পোৱা যায়। মোৱা পোক। মালাথিয়ান 50 EC 2.5 মিলিলিটাৰ 1 লিটাৰ পানীৰ হাৰত প্ৰয়োগ কৰিব। গছ আৰু আলু কটা পোক। এনেকুৱা পোকৰ উপদ্ৰৱ থকা অঞ্চলত ৰক্ষণাত্মক ব্যৱস্থা হিচাপে প্ৰথমবাৰ মাটি চহোৱাৰ সময়ত 2 কেজি থিমেট বা মালাথিয়ান 5% প্ৰতি বিঘা মাটিত 6 কেজি হাৰত প্ৰয়োগ কৰিব। তাৰোপৰি আলু সিঁচাৰ আগতে মাটিডৰাত নিম গছৰ শুকান পাত, ডাল, ফল প্ৰয়োগ কৰিলে এই পোকৰ পৰা হাত সাৰি থাকিব পাৰি। আলু খেতিৰ বাবে এইখিনিয়েই। অনুগ্ৰহ কৰি আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।